nằm bố lửa đấy ở đây được श्रीमान भारत गणराज्य दिवस परेड समारोह आपके निरीक्षण के लिए हाजिर है। मानगोनां रायजो राजा नोंथांमोन दा बे समावहाय बिटिआरनि मानगोनां गाहाय खुंगिरि मुश्री प्रमद बर' बिथाङा गुबुन गुबुन पुलिस हान्जा फरायसा एनसिसि बिथांमोननि गार्ड अफ अनार होनायखौ नायगिदिंनो थांगासिनो दङ। এয়া আমাৰ আজি মুখ্য অতিথি মাননীয় প্ৰমোদ বড়োদেৱে আমাৰ উদযাপন থলীত মাছ পাৰ্চত অংশগ্ৰহণ কৰা পৰ্যবেক্ষণ কৰিবলৈ ওলাইছে তেখেতক আমি আদৰণি জনাইছো। আমাৰ ইয়াত বিভিন্ন শিক্ষানুষ্ঠান লগতে নিৰাপত্তা বাহিনীৰ বিভিন্ন অফিচিয়েলছে এই মাছ পাৰ্চত অংশগ্ৰহণ কৰিছে আৰু তাৰে পৰ্যবেক্ষণ কৰিবলৈ আগবাঢ়িছে আমাৰ বিটিআৰৰ মুখ্য কাৰ্যবাহী মাননীয় শ্ৰীযুত প্ৰমোদ বড়োদেৱে। এয়া মাছ পাৰ্চলি পৰ্যবেক্ষণ কৰি ক্ৰমান্বয়ে আগবাঢ়িছে আমাৰ আজি মুখ্য তথা সন্মানীয় অতিথি বিটিআৰৰ মুখ্য কাৰ্যবাহী মাননীয় শ্ৰীযুত প্ৰমোদ বড়োদেৱ। ঠিক ৯ বজাৰ লগে লগে তেখেতে উত্তোলন কৰিব আজি ৭২ সংখ্যক গণতন্ত্ৰ দিৱসৰ জাতীয় পতাকা। श्रीमान स्वतंत्र परेड पर বাসত্তৰ সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষে এয়া বক্তব্য আগবঢ়াব আমাৰ আজিৰ সন্মানীয় অতিথি বিটিআৰৰ মুখ্য কাৰ্যবাহী মাননীয় প্ৰমোদ বড়োদেৱে।
खुलुमबाय दिनैनि 17 नैथि रिपाब्लिक डेनि फिरफिला बिरहोनाय बे गोथार हाबाफारियाव बाहागो लानो हानाय गासैबो सिबिनां रायजो राजा नोंथांमोन गिबियावनो आङो सारा भारतबर्षजों लोगोसे आसाम आरो बिटिआरनि गासैबो नोगोरारिफोरनिसिम 72थि रिपाब्लिक डेनि गाहाम हामलायनाय आरो गोसो गोरबोनि सिबिनायखौ नोंथांमोननिसिम बावहरबाय। आं मिजिंथियो बे 72 बोसोरनि भारतनि जि रिपाब्लिक मोनसे खान्थिजों सोलिनाय हादोरा मुलुगनि मादावनो मोनसे गोख्रों हादोर महरै बेवहाय गायसनजाबाय आरो मुलुगनि मानसिफोरजों अरायबो अनसायजाबाय, बयजोंबो दिनै बाख्नाय जाबाय आरो बे समाव बिटिआर हालामाव रायजो जानाय गासैबो नोगोरारिफ्रा बे 72थि बोसोरारि रिपाब्लिक डे खुंनायनि गेजेरजोंनो जोंबो गोख्रों मोनसे सुबुंदारा खान्थिजों सोलिनाय मोनसे ओनसोल हिसाबै गायसननो थाखाय जोंनि गोसो गोरबो आरो साननाय हनायखौ बयबो सोलायगोन आरो जोङो गोख्रों मोनसे गणतान्त्रिक हादोरनि नोगोरारि जानो थाखाय बयबो नाजागोन। आङो बेखौ गिबियावनो खावलायग्रोबाय। আজি ৭২তম গণরাজ্য দিবসৰ পতাকা উত্তোলনৰ এই কাৰ্যসূচীত উপস্থিত হোৱা আমাৰ কোকৰাঝাৰৰ ডিপুটি কমিশনাৰ ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ এছপি ডাঙৰীয়া, আমাৰ বিটিআৰৰ আইজিপি আগৰৱাল ডাঙৰীয়া, আমাৰ বিটিআৰৰ প্ৰিন্সিপাল সেক্ৰেটাৰী সিদ্ধাৰ্থ সিং ডাঙৰীয়া আৰু ইয়াত উপস্থিত আমাৰ বিভিন্ন পৰ্যায়ৰ বিষয়াসকল, ইয়াত উপস্থিত আমাৰ শিক্ষাগুৰুসকল, ইয়াত উপস্থিত আমাৰ সমাজৰ বিভিন্ন দায়িত্ব লোৱা সন্মানীয় ব্যক্তিসকল, আজিৰ এই গণৰাজ্য দিৱস উদযাপনত অংশগ্ৰহণ কৰা আমাৰ পুলিচ বিভাগৰ পেৰেডত অংশগ্ৰহণ কৰা বিভিন্ন ট্ৰুপসকল, এনচিচিৰ কেডেটসকল, স্কুলৰ পৰা অহা আমাৰ ছাত্ৰ ছাত্ৰী কেডেটসকল আৰু মোৰ শ্ৰদ্ধা ৰাইজ, প্ৰথমতে আজি এই গণৰাজ্য দিৱসৰ এই উদযাপনৰ দ্বাৰাই মই ভাৰতৰ, অসমৰ আৰু বিটিআৰৰ সকলো নাগৰিকসকলক মই 72 আমাৰ ৰিপাব্লিক ডেৰ শুভকামনা আপোনালোক সকলোলৈ জনাইছোঁ। আৰু আজি বিশেষকৈ আমাৰ যি গণৰাজ্য দিৱসৰ তাৎপৰ্য হিচাপে 1950 চনৰ 26 জানুৱাৰীত যি আমাৰ ভাৰতৰ সংবিধান আৰম্ভ হৈছিলে, এই সংবিধানৰ ৰচক যি ব্যক্তিসকলে দায়িত্ব লৈছিলে সেই সকলক মই স্মৰণ কৰিছোঁ। আমাৰ ভাৰতবৰ্ষক স্বাধীন কৰাৰ কাৰণে যিসকলে শ্বহীদ হৈছে এই সকলক মই স্মৰণ জনাইছোঁ। আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীক মই আজি স্মৰণ জনাইছোঁ। আৰু আজি আমি সবে উপলব্ধি কৰিছোঁ কি ভাৰতবৰ্ষৰ যি গণতান্ত্ৰিক প্ৰক্ৰিয়া, এই গণতান্ত্ৰিক প্ৰক্ৰিয়াটো বিশ্বই আজি শলাগ লৈছে। আমাৰ আজি ভাৰত দেশখনে 72তম ৰিপাব্লিক ডে আমি আজি উদযাপন কৰিছোঁ। আৰু সেই 72 বছৰত আমাৰ দেশখনৰ বিভিন্ন সময়ত নেতৃত্ব দিয়া নেতাসকলে ৰাষ্ট্ৰ পৰ্যায়ৰ, ৰাজ্যিক পৰ্যায়ৰ আৰু বিভিন্ন পৰ্যায়ত নেতৃত্ব দিয়া নেতাসকলে এই দেশখন সকলো দিশৰ পৰাই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে সকলো ৰাইজক অংশগ্ৰহণ কৰিব পৰা এটা সুস্থ এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া আগুৱাই লৈ যোৱাৰ কাৰণে যথেষ্ট কাম কৰি গৈছে। আজি তেখেতসকলৰ প্ৰচেষ্টাত আমাৰ সংবিধানৰ যি মূল মন্ত্ৰ সেইটো আগত ৰাখি পেলাই আমাৰ ভাৰতবৰ্ষৰ নাগৰিকসকলে যেনেকৈ চিন্তাধাৰা কৰিছে, সকলো জাতি জনগোষ্ঠী ধৰ্ম লোকসকলক একেলগে লৈ আগবাঢ়ি যোৱাৰ যিটো চিন্তাধাৰা কৰিছে, আৰু সেই চিন্তাধাৰাৰে আজি ভাৰতবৰ্ষখন এটা সুন্দৰ দেশ হিচাপে সকলো আজি স্বীকৃতি দিছে। এই দেশৰ সংবিধানে আমাক ইমানখিনি সুবিধা দিছে কি সকলোৱে নিজৰ নিজৰ মনৰ যিটো চিন্তাধাৰা, নিজৰ আশা আকাংক্ষা, নিজৰ সমস্যা সকলো দাঙি ধৰিব পাৰে, মুকলিমূৰীয়াকৈ চবৰ আগতে ক'ব পাৰে। আৰু সেই দেশৰ যি স্তৰৰে চৰকাৰ নহওক কিয়, প্ৰশাসন নহওক কিয়,
পাব্লিকৰ নাগৰিকসকলৰ দুখ দুৰ্যোগ সমস্যাবিলাক শুনাটো এটা দায়িত্ব হিচাপে আমাৰ সংবিধানে এইটো দায়িত্ব দি গৈছে। আৰু সেই সংবিধানক আজি আগত ৰাখি ভাৰতবৰ্ষখন চলি আছে কাৰণে ভাৰতবৰ্ষ আজি সকলো দেশৰ নাগৰিকসকলৰ কাৰণে সকলোৰে কাৰণে এটা আদৰণীয় এটা দেশ হিচাপে আজি পৰিচিত হৈছে। এই সময়ত মই সকলো আজি বিটিআৰবাসী ৰাইজক আহ্বান কৰিব বিচাৰোঁ, সময়ে সময়ে আমাৰ অঞ্চলত বিভিন্ন পৰিৱেশ পৰিস্থিতি যিটো দেখা দিয়ে, ইয়াৰ কাৰণে আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াবিলাক কেতিয়াবা কেতিয়াবা ভাবুক হয়, ভাবুকিৰ সন্মুখীন হয়। কিন্তু আমি মনত ৰাখিব লাগিব, বিশ্বত যি দেশে আজি এই ৰিপাব্লিক যি মূল মন্ত্ৰটো লৈ চলিছে, যিটো নেকি গণৰাজ্য হিচাপে চলিছে, সংসদীয় গণতন্ত্ৰ হিচাপে চলিছে, সেই দেশবিলাক কিন্তু বহুত আগুৱাই গৈছে। আৰু সকলো ইয়াৰ নাগৰিকসকলে শান্তি সম্প্ৰীতি নিজৰ যিটো স্বাভিমান লৈ জীয়াই থাকিব পাৰিছে, নিজৰ আত্মসন্মান লৈ জীয়াই থাকিব পাৰিছে। ইয়াৰ ভিতৰতে আমি দেখিবলৈ পাওঁ এতিয়াও কিছুমান ৰাষ্ট্ৰ আছে য'ত নাগৰিকসকলে নিজৰ মনৰ কথাবিলাক মুকলিকৈ ব্যক্ত কৰিব নোৱাৰে, ক'বলৈ নোৱাৰে। তেনেহ'লে সেই দেশৰ বিকাশ, সেই দেশৰ বিভিন্ন সমস্যা কেতিয়াও সমাধান নহ'ব। আৰু সেই দেশবিলাকত সদায় মানৱ অধিকাৰ খৰ্ব কৰাটো আমি দেখিবলৈ পাওঁ। সেইকাৰণে আজি সকলো আমি সৌভাগ্য যে আমি যি ভাৰতবৰ্ষৰ নিচিনা এখন দেশত জন্ম পাইছোঁ, যি দেশত নেকি প্ৰত্যেকজন নাগৰিকে নিজৰ অধিকাৰ লৈ জীয়াই থাকিব পাৰে। আজিলৈকে এডমিনিষ্ট্ৰেটিভ কিছুমান ৰিফৰ্মেশ্যনৰ কথা, ইয়াত প্ৰশাসন যন্ত্ৰৰ কিছুমান ৰিফৰ্মেশ্যনৰ কথাবিলাক চলি আছে। এই কথাবিলাক আমি আগলৈ লৈ যাব লাগিব। আমাৰ প্ৰত্যেকজন দ্য লাষ্ট মেন, যিটো নেকি শেষ মানুহজনক নিজৰ অধিকাৰ যাতে পাবলৈ সক্ষম হয়, এই চিন্তাৰে আমি আগবাঢ়িব লাগিব। আজি বিটিআৰ অঞ্চলত যোৱা ৩-৪টা দশক ধৰি বিভিন্ন হিংসাৰ পৰিৱেশ আছিলে। এই হিংসাৰ পৰিৱেশ মাজতে আমাৰ নাগৰিকসকলে বসবাস কৰিব, টাইম কটাব লগা হৈছিলে, য'ত নেকি সদায় ভয় আৰু শংকাত থাকিব লগা হৈছিলে। কিন্তু লাহে লাহে এতিয়া এই পৰিৱেশ চেঞ্জ হ'ল। যোৱা ৭ জানুৱাৰী ২০২০ চনত যি বিটিআৰ একৰ্ড হ'ল, এই বিটিআৰ একৰ্ড হোৱাৰ পিছত আজি আপোনালোক আমি চবে দেখিবলৈ পাইছোঁ আমাৰ অঞ্চলত শান্তি বিৰাজ কৰিছে। আমাক মানৱ জাতি বুলি নহয়, পৃথিৱীত জীয়াই থকা সকলো জীৱ জন্তুৰ পৰা আদি কৰি চবে শান্তি বিচাৰে আৰু মানৱ জাতি হিচাপে আমি শান্তি বিচাৰোঁ। এই শান্তি প্ৰতিষ্ঠা কৰাটো আমাৰ সকলোৰে দায়িত্ব। মই আজি এই গণৰাজ্য দিৱস উদযাপন কৰা এই কাৰ্যসূচীৰ দ্বাৰাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই ধন্যবাদ জনাওঁ। ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক মই ধন্যবাদ জনাওঁ। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক, অসমৰ হেল্থ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাওঁ। আৰু ইয়াৰ লগতে যিসকলে সশস্ত্ৰ সংগ্ৰাম কৰিছিলে, গোবিন্দ বসুমতাৰী ডাঙৰীয়া, আজি আমাৰ চৰকাৰৰ ডেপুটি চিফ ৰঞ্জন দৈমাৰী ডাঙৰীয়া, তেখেতে এতিয়াও জেলত আছে। কিন্তু বহুখিনি নেতাই লগ লাগি যি শান্তি চুক্তি স্বাক্ষৰ কৰিলে, মই তেখেতসকলক ধন্যবাদ জনাওঁ। আৰু আজি এই সময়ত মই ভাৰত চৰকাৰ আৰু অসম চৰকাৰক, বিটিআৰ চৰকাৰৰ হৈ মই আহ্বান জনাওঁ, বিটিআৰ চুক্তিটো আখৰে আখৰে ৰূপায়ণ কৰা সময় আহিছে। যোৱা দশকৰ পৰা দশক ধৰি অস্থিৰতা আছিলে, আৰু সেই অস্থিৰতাৰ কাৰণে আমাৰ অঞ্চলৰ শিক্ষা দীক্ষা অৰ্থনীতি সামাজিক সকলো দিশৰ পৰা আমি পিছ পৰি আছিলোঁ। আৰু আজি শান্তি স্থাপন হ'ল। এই শান্তি স্থাপন কৰা সকলো ব্যক্তি, আজি পুলিচ প্ৰশাসন, IB চবে ইয়াত অংশগ্ৰহণ কৰিছিলে, মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু সেই শান্তি প্ৰক্ৰিয়া আমি আগুৱাই লৈ যাব লাগিব। এই ৩৫ লাখ জনসাধাৰণ আছে বিটিআৰ অঞ্চলত। এই ৩৫ লাখ জনসাধাৰণৰ ছাত্ৰ ছাত্ৰী, নৱপ্ৰজন্ম সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত আমাৰ ইয়াত শান্তিটো আমি অটুট ৰাখিব লাগিব। এই ক্ষেত্ৰত যিসকলে আজি চিন্তা কৰি আছে কি আমাৰো কৰণীয় আছে, তেখেতসকলে আগবাঢ়ি আহিব লাগিব। যিসকলে আজি ভাবি আছে কি এই শান্তি প্ৰক্ৰিয়াই আমাক একো দিয়া নাই, সেই সকলেও আগবাঢ়ি আহিব লাগিব যে এই শান্তি প্ৰক্ৰিয়াটো যাতে সাৰ্থক কৰি তুলিব পাৰে, ইয়াৰ কাৰণে আগুৱাই আহিব লাগিব। শ্ৰদ্ধা ৰাইজ, বিটিআৰ গভৰ্ণমেণ্ট আৰম্ভ হোৱাৰ পৰাই আমি ইয়াত কিছুমান পৰিৱৰ্তনৰ কথা চিন্তা কৰিছোঁ। যি সমস্যাবিলাক দশকৰ পৰা দশক ধৰি ৰাইজক বিভিন্ন পৰিৱেশৰ সৃষ্টি কৰিছিলে, সেই পৰিৱেশবিলাক সলনি কৰি এটা সুস্থ এটা বাতাবৰণ সৃষ্টি কৰাৰ কাৰণে আমাৰ চৰকাৰখনে কাম আৰম্ভ কৰিছে। ইয়াত বিশেষকৈ এটা দুৰ্নীতিমুক্ত এটা চৰকাৰ গঠন কৰাটো আমাৰ এটা কমিটমেণ্ট আছিলে। আজি ইয়াত যি চৰকাৰ চলি আছে, এই চৰকাৰৰ
বিশেষকৈ আমাৰ মূল উদ্দেশ্য হৈছে এটা ট্ৰেন্সপাৰেণ্ট এটা চৰকাৰ আনিব লাগে, দুৰ্নীতিমুক্ত চৰকাৰ আনিব লাগে আৰু চৰকাৰী যিটো যন্ত্ৰ সেইটো পাব্লিকৰ লগত ৰাইজৰ লগত এটা ভাল এটা সম্বন্ধ কৰিব লাগে। কাৰণ এই চৰকাৰ, এই এডমিনিষ্ট্ৰেশ্যন, এই প্ৰশাসন যি ব্যৱস্থাই নাথাকক কিয় যিটো ৰাইজৰ কাৰণে আৰু ৰাইজৰ মাজত ইয়াৰ যিটো প্ৰয়োজনীয়তা সেইটো ৰাইজৰ মাজত এটা বুজি উঠা এটা পৰিৱেশ কৰিব লাগিব। ৰাইজ আৰু প্ৰশাসন যদি দূৰত্ব বাঢ়ি যায় সেই অঞ্চলত কোনো উন্নয়নৰ কাম নহ'ব, সেই অঞ্চলত কোনো ধৰণৰ ভাল কাম নহ'ব। সেইকাৰণে ৰাইজৰ চিন্তাধাৰাটোক লৈ পেলাই প্ৰশাসনে কাম কৰিব লাগিব আৰু প্ৰশাসনৰ যিটো কাম কৰাৰ যিটো পৰিৱেশ সেইটো আমাৰ ৰাইজে সৃষ্টি কৰিব লাগিব। কাৰণ এইখন ৰাইজৰ প্ৰশাসন, ৰাইজৰ চৰকাৰ, এই ৰাইজৰ চৰকাৰটো ৰাইজে আঁকোৱালি নল'লে এই চৰকাৰখনে কাম কৰিব নোৱাৰিব। আৰু চৰকাৰত বহি থকা লোকসকলেও আমি চবে বুজি পাব লাগিব যে গণতন্ত্ৰ দেশত ৰাইজে ৰজা, এই কথাটো বুজি পাব লাগিব। আৰু সেইকাৰণে আজি বহু সময়ত কোনোবা প্ৰশাসনিক বিষয়াই হওক, কোনোবা নেতাই হওক, আমাৰ ৰাইজৰ কিছুমান সমস্যাক লৈ পেলাই যিসকলে আজি ডিনাই কৰি আহিছিলে, যিসকলে আজি চিনচিয়াৰলি কামবিলাক কৰা নাছিলে, সেইসকলক আমি আহ্বান কৰিছোঁ তেখেতসকলে যাতে চিনচিয়াৰলি কাম কৰে। দুৰ্নীতিটো এতিয়া বৰ্তমানৰ মানৱ জাতিৰ, মানৱ সমাজত সবচে ডাঙৰ এটা সমস্যা এইটো হয় দুৰ্নীতি। এটা সময়ত আমি সন্ত্ৰাসবাদক এটা সমস্যা হিচাপে লৈছিলোঁ, উগ্ৰপন্থীটো সমস্যা হিচাপে লৈছিলোঁ, বিভিন্ন আমাৰ সমাজত এণ্টি ছ'চিয়েল এক্টিভিটি চলি আছিলে, সেইবিলাক আজি পুলিচ প্ৰশাসনে এটা এটাকৈ নাইকিয়া কৰিলে। সমাজ সজাগ হ'ল, সচেতন হ'ল, শিক্ষিত হ'ল, আমাৰ সমাজৰ কিছুমান সমস্যা দূৰ হ'ল। কিন্তু এতিয়া সবচে ভয়ংকৰ ৰূপ লৈছে শিক্ষা দীক্ষা লোৱা মানুহবিলাকে আজি দুখীয়া গৰীব মানুহক তেজ খুহি খাবলৈ আৰম্ভ কৰিছে। সেইকাৰণে আমি দুৰ্নীতিমুক্ত এটা প্ৰশাসন গঢ়ি তোলাটো প্ৰত্যেকজন ব্যক্তিৰ দায়িত্ব বুলি মই এই সময়ত ভাবোঁ। শ্ৰদ্ধা ৰাইজ, ভূমিৰ এটা ডাঙৰ সমস্যা আছে। এই ভূমিৰ সমস্যাক লৈ পেলাই আমাৰ চৰকাৰখনে আমি ইতিমধ্যে চিন্তা কৰিছোঁ। ইয়াত বহুত দুখীয়া গৰীব মানুহ আছে, ভূমিহীন লোক আছে। ই যি জনগোষ্ঠীৰ নহওক কিয়, ই বড়ো হ'ব পাৰে, ই অসমীয়া হ'ব পাৰে, ই বিভিন্ন জনগোষ্ঠীৰ হ'ব পাৰে। আজি ভূমিহীন হোৱাৰ কাৰণে তেখেতসকলে সকলো চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হ'ব লগা হৈছে। তেখেতসকলে মানৱ জাতি হিচাপে তেখেতসকলৰ নিম্নতম সুবিধাৰ পৰা, মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈছে। সেইকাৰণে আমি ঠিক কৰিছোঁ আমাৰ চৰকাৰখনে আইনৰ ব্যৱস্থাৰে, আইনৰ যিখিনি ব্যৱস্থা আছে ইয়াৰ মাজেৰে যিখিনি প্ৰাপ্য সেইসকলক কোনো বিলম্ব নকৰাকৈ ভূমিৰ যিটো পাট্টা সেইটো আবণ্টন কৰা হ'ব। আৰু ইতিমধ্যে আমাৰ চৰকাৰখনে যোৱা 23 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো আৰম্ভ কৰিছিলে জেৰেঙা পথাৰত, আমাৰ চৰকাৰখনেও 4টা ডিষ্ট্ৰিক্টত আমি 5746টা ফেমিলিক আমি ইতিমধ্যে ভূমিৰ পাট্টা আবণ্টন কৰিছোঁ। ইয়াৰ লগতে আমি আমাৰ চৰকাৰখনত কিছুমান ডিচিশ্যন লৈছোঁ। আমি এইটো হৈছে কমিউনিটি হেপিনেছ। আমাৰ অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠী সুখী হৈ থাকিব লাগিব আৰু সুখী হ'বৰ কাৰণে, শান্তিত থাকিবৰ কাৰণে যি কাম কৰিব লাগে এই কামটো কৰাৰ কাৰণে বিটিআৰ গভৰ্ণমেণ্টে সবচে প্ৰায়ৰিটিত কিছুমান ডিচিশ্যন লোৱা হৈছে। ইয়াৰ লগতে শিক্ষা বিশেষকৈ আমাৰ অঞ্চলত পিছ পৰি আছে। আমি গম পাই খুব দুখিত হৈছোঁ, এতিয়াও আমাৰ বিটিআৰ অঞ্চলত 11,000 শ্ৰেণী কোঠাৰ কম হৈ আছে। 11,000 শ্ৰেণীৰ কোঠা যদি পায় তেতিয়াই আমাৰ ছাত্ৰ ছাত্ৰী ভাল শিক্ষা ল'ব পাৰিব। গতিকে আমি দায়িত্ব লোৱাৰ পিছত আমি সেইটো ঠিক কৰিছোঁ কি আমি যেনেকৈ নহওক 2 বছৰৰ ভিতৰত এই 11,000 যিটো আমাৰ শ্ৰেণী কোঠা লাগে বিভিন্ন স্কুলত, এই শ্ৰেণী কোঠাখিনি সজোৱাৰ কাৰণে আমি দায়িত্ব লৈছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলক গুণগত শিক্ষা প্ৰদান কৰিবলৈ আমাৰ শিক্ষকসকলৰ লগতে আমাৰ যিটো ডিপাৰ্টমেণ্ট আছে, এডুকেশ্যন ডিপাৰ্টমেণ্টত ঠিকমতে কাম কৰিব লাগিব। ইয়াত কিছুমান চিন্তাধাৰাৰ পৰিৱৰ্তন লাগিব। আজি শিক্ষা ডিপাৰ্টমেণ্টৰ যিবিলাক বিষয়া আছে তেখেতসকলে অকল চাকৰি কৰা বুলি কৰিলে নহ'ব, তেখেতসকলৰ চাকৰিৰ বাহিৰেও মানৱ সম্পদ গঢ়াৰ এটা দায়িত্ব আছে। সেই দায়িত্বটো আমি আনাৰ কাৰণে আমাৰ চৰকাৰখনে ইতিমধ্যে আৰম্ভ কৰিছোঁ। আৰু আমাৰ যিটো মানৱ সম্পদ হিচাপে আমাৰ নৱপ্ৰজন্ম ছাত্ৰ ছাত্ৰীক গঢ় দিয়াৰ কাৰণে ক্লাছ 7ৰ পৰাই আমাৰ ছাত্ৰ ছাত্ৰীক এই বছৰৰ পৰাই আমি কেৰিয়াৰ ছাৰ্ভে কৰা আৰম্ভ কৰিছোঁ। কাৰণ আমাৰ অঞ্চলত যিবিলাক বিদ্যালয় আছে সেই বিদ্যালয়ত আজি কাউন্সিলিঙৰ ব্যৱস্থা নাই। প্ৰাইভেট স্কুলবিলাকে যথেষ্ট আগবাঢ়ি গৈছে, কিন্তু গভৰ্ণমেণ্ট স্কুলত কিছুমান সুবিধাৰ অভাৱত গভৰ্ণমেণ্ট স্কুলত পঢ়ি থকা হাজাৰ হাজাৰ লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে বিশেষ সুবিধাৰ পৰা বঞ্চিত হৈ আছে। সেইকাৰণে সেই ছাত্ৰ ছাত্ৰীসকলক সকলো সুবিধা দিয়াৰ কাৰণে আমাৰ চৰকাৰে চিন্তা চৰ্চা কৰা হৈছে।
খেতিয়কসকলৰ যিটো এগ্ৰিকালচাৰত কিছুমান ৰিফৰ্মেশ্যন আনিব, মডাৰ্নাইজেশ্যন আনিব বিচাৰিছোঁ। আও পুৰণি কিছুমান নিয়ম নীতিৰে আমাৰ খেতিয়কসকলে কাম কৰিবলৈ খেতি পথাৰত মন নাই। সেইকাৰণে আমাৰ চৰকাৰখনে কমপ্লিটলি ফাৰ্ম মেকানাইজ এটা আজি পদ্ধতিৰে আমি আগবাঢ়ি যাব বিচাৰিছোঁ। সেইকাৰণে প্ৰত্যেকটো ব্লকত এই বছৰতে কাষ্টম হায়াৰিং চেণ্টাৰ আমি ইতিমধ্যে ঘোষণা কৰিছোঁ আৰু কমচে কম 1 মাহৰ ভিতৰতে সকলো ব্লকত কাষ্টম হায়াৰিং চেণ্টাৰ ইষ্টাব্লিছ কৰা হ'ব, য'ত নেকি সকলো খেতি কৰাৰ সঁজুলিবিলাক তাতে ৰাখি থোৱা হ'ব আৰু ৰাইজে বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব। শ্ৰদ্ধা ৰাইজ, আমাৰ বিটিআৰ চুক্তিত বহুতখিনি দফা ইতিমধ্যে ইমপ্লিমেণ্ট হৈ গ'ল। বড়ো ভাষা অসমৰ সহযোগী ভাষা হিচাপে স্বীকৃতি পালে, বড়ো ভাষাৰ ডাইৰেক্টৰেট সৃষ্টি হ'ল, বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিল গঠন কৰা হ'ল, গাঁও কৰ্তন গাঁও অন্তৰ্ভুক্তৰ কাৰণে কমিশ্যনে বহুতখিনি কাম কৰিলে আৰু ইয়াৰ লগতে যোৱা কেইদিনমান আগতে যি ক্লজ নাম্বাৰ 4.6 আছিলে ডেপুটি কমিশ্যনাৰবিলাক আমাৰ বিটিআৰ চৰকাৰৰ লগত সংযোজন কৰি দিয়া হ'ল, য'ত উন্নয়নৰ কাম কাজত আমাৰ ডিচিবিলাকে কাম কৰিব পাৰিব। আৰু ইয়াৰ লগে লগে ডেপুটি কমিশ্যনাৰসকলে ৰেভিনিউৰ দায়িত্ব লোৱা হ'ব, কাৰণ আগৰ প্ৰায় ডেপুটি কমিশ্যনাৰবিলাক সকলে ৰেভিনিউৰ দায়িত্বত আছিলে আৰু সেই ৰেভিনিউৰ দায়িত্ব দি পেলাই আমাৰ অঞ্চলৰ ভূমিৰ সমস্যাবিলাক স্থায়ী সমাধান কৰাৰ কাৰণে আমি কাম কৰিব পাৰিম। এই সময়ত ইতিমধ্যে ৰিহেবিলিটেশ্যনৰ পেকেজ আৰম্ভ হ'ল। NDPৰ 1200তকৈ অধিক কেডাৰসকল লিডাৰসকলক 4 লাখকৈ কেন্দ্ৰ চৰকাৰে ইয়াত তেখেতসকলক ৰিহেবিলিটেশ্যন পেকেজ অলৰেডি ৰিলিজ কৰা হ'ল আৰু অসম চৰকাৰক ঘোষণা কৰা আছিলে 2 লাখকৈ তেখেতসকলক এডিশ্যনেল দিয়াৰ কাৰণে মই অসম চৰকাৰক আহ্বান কৰিছোঁ তেখেতসকলক আৰু এডিশ্যনেল 2 লাখকৈ টকা আবণ্টন দি পেলাই তেখেতসকলৰ জীৱিকাত সহায় কৰিবলৈ মই আহ্বান কৰিছোঁ। যিবিলাক নন হাইনেছ ক্ৰাইম সেইবিলাক উইথড্ৰ কৰি এটা শান্তি স্থাপন কৰাৰ কাৰণে চৰকাৰে চিন্তা চৰ্চা কৰাটো মই ধন্যবাদ জনাইছোঁ আৰু এইটো অতি শীঘ্ৰে ৰূপায়ণ কৰিবলৈ মই আহ্বান কৰিছোঁ। ইয়াৰ লগতে যিসকলে কনভিক্ট হৈছিলে কিন্তু তেখেতসকলে শান্তি প্ৰক্ৰিয়াটো আঁকোৱালি লৈছে, আজি সমাজত সুস্থিৰতা অনাৰ স্বাৰ্থত সেই সকলোকো স্পেচিয়েল কোৰ্ট গঠন কৰি যি কেছবিলাক আগবঢ়াই লৈ যোৱাৰ কথা আইনী ব্যৱস্থাৰ মাজেৰে সেইটো কৰিবলৈ মই চৰকাৰক আহ্বান কৰিছোঁ। আমাৰ NDP কেডাৰসকলৰ লগতে ইয়াত বহুতখিনি যুৱকসকল আছে যিসকলে নিবনুৱা হৈ আছে, সেইসকলক পেৰামিলিটাৰী মিলিটাৰী বিভিন্ন ডিফেন্স ছাৰ্ভিচেছত ৰিক্ৰুইট কৰাৰ কথা আছিলে। মই কেন্দ্ৰ চৰকাৰৰ গৃহমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰাইছোঁ আৰু অতি শীঘ্ৰে বিটিআৰ অঞ্চলৰ যুৱক যুৱতীসকলক মিলিটাৰী আৰু পেৰামিলিটাৰীত ভৰ্তি কৰাৰ কাৰণে কিছুমান ৰেলী কৰাৰ কাৰণে মই আহ্বান কৰিছোঁ। এক্সট্ৰিমিজিম প্ৰব্লেমটো আমাৰ পৰা শেষ হৈ যাব লাগে, কাৰণ আমাৰ সভ্যতা এনেকুৱা হৈ গ'ল, আজি বিজ্ঞানৰ যুগ বুলি আমি কৈছিলোঁ, এতিয়া ডিজিটেল যুগ হৈ গ'ল। শিক্ষা দীক্ষা সকলো দিশত বিশ্বৰ মানুহ আগবাঢ়ি গ'ল। এইখিনি সময়ত আমি যদি নিজৰ মাজতে কাজিয়া কৰি থাকোঁ, নিজৰ মাজতে হিংসা কৰি থাকোঁ, আমাৰ সমাজখন পিছ পৰি যাব। সেইকাৰণে আমি চবে দায়িত্ব ল'ব লাগিব যে এই এক্সট্ৰিমিজিম চিন্তাবিলাক দূৰ কৰি জাতি ভেদাভেদ ধৰ্ম ভেদাভেদ কমিউনেল চিন্তাবিলাক বাদ দি পেলাই আমি আগবাঢ়ি যাব লাগিব। এই সময়ত আমাৰ চৰকাৰে যিসকলে ভিক্টিম হৈছে, বিভিন্ন সমস্যা বিভিন্ন ঘটনাত ভিক্টিম হৈছে, ভিক্টিমাইজ ফেমিলিবিলাকক অনুদান দিয়াৰ কাৰণে ঠিক কৰিছোঁ। কমিউনেল কনফ্লিক্টত যিসকলে ভিক্টিম হৈছে, আজিলৈকে চৰকাৰী সাহায্য পোৱা নাই, সেই সকলোকো আমি সাহায্য দিয়াৰ কাৰণে ঠিক কৰা হৈছে। গৰীব ফেমিলিবিলাকক জীয়াই থকাৰ কাৰণে জীৱিকাৰ কাৰণে কিছুমান অনুদান দিয়াৰ কাৰণে আমাৰ চৰকাৰে ইতিমধ্যে ঠিক কৰিছোঁ। আমাৰ অঞ্চলত হেল্থ ছেক্টৰত বহুতখিনি সমস্যা হৈ আছে। আজি কেঞ্চাৰৰ যিটো বেমাৰ, ইয়াৰ সংখ্যাটো বাঢ়ি গৈ আছে আৰু বিভিন্ন ৰোগ আমাৰ অঞ্চলত দেখা দিছে। হেল্থ ছাৰ্ভিচেছ তেনেকুৱা টনকিয়াল নহয়। এইকাৰণে সীমিত যিটো পুঁজি আছে, ইয়াৰ দ্বাৰাই এই বছৰত আমি অন্ততঃ 1000 এৱাৰনেছ কেম্প আৰম্ভ কৰিব বিচাৰিছোঁ, য'ত নেকি আমাৰ অঞ্চলৰ বেমাৰবিলাক চিনাক্তকৰণ কৰি ইয়াত তেনেকৈ নহওক এই বেমাৰবিলাকৰ পৰা আমি নিৰ্মূল হ'ব পাৰা, আমি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰা, যাতে হেল্থ বিষয়ত আমি ডিচিশ্যন ল'ব পাৰোঁ, এই কথাটো চিন্তা কৰা হৈছে। আৰু লগে লগে বিটিআৰত আমি ইতিমধ্যে ডিজিটেল মিছন আৰম্ভ কৰিছোঁ। বিটিআৰ ছেক্ৰেটাৰীখন ডিজিটেল হ'বলৈ গৈ আছে। পঞ্চায়ত VCDC কোনো ছেক্ৰেটাৰী নোহোৱাকৈ 17 বছৰ চলি আছে, তাত কোনো হিচাপ নিকাচ নাই। এইকাৰণে আমাৰ চৰকাৰ অহাৰ লগে লগে আমি ঠিক কৰিছোঁ যে আমি সকলো VCDCতে এজন ছেক্ৰেটাৰী আৰু এজন কম্পিউটাৰ অপাৰেটৰ নিয়োগ কৰা হ'ব, যাতে আমাৰ গ্ৰাছৰুট ডেভেলপমেণ্টটো খুব ভালদৰে চলিব পাৰে। আমাৰ অঞ্চলত যিমানখিনি টাউন আছে, প্ৰত্যেকটো টাউনটোৱে আমি চাফ চিকুণ আৰু ইয়াত মিনিমাম এমিনিটিজখিনি সুবিধাখিনি দিয়াৰ কাৰণে চিন্তা কৰা হৈছে। কোকৰাঝাৰ চিটিটো পিচ চিটি হিচাপে এনাউন্স কৰা হৈছে।
যোৱা 40 বছৰত কোকৰাঝাৰত আহিবলৈ মানুহ ভয় কৰিছিলে ইয়াত হিংসা হয় ইয়াত ভয় কৰিব লগা হয় ইয়াত কিডনেপ কৰা হয় আজি সেই পৰিৱেশ নাই আৰু কোকৰাঝাৰ চিটিটো আমি ভাৰতৰে পিছ চিটি হিচাপে গঢ়িব লাগিব যাহাতে বিশ্বৰ মানুহে কোকৰাঝাৰখন হিংসাৰ স্থায় নহয় শান্তিৰ স্থায় বুলি সবে যদি আকোৱালি লয় সেইটো আমি বিচাৰিছো সেইকাৰণে কোকৰাঝাৰ টাউনবাসীক মই আহ্বান কৰিছো ইয়াত মানে বিভিন্ন ড্ৰেনেজ চিষ্টেম ৰাস্তা পদূলি ইয়াত স্পৰ্টছ পাৰ্ক যিবিলাক সুবিধা লাগে সেইবিলাক কৰাটো চৰকাৰৰ দায়িত্ব কিন্তু ইয়াত চৰকাৰ মানসিকতাবিলাক সলনি কৰি ইয়াৰ যুৱক যুৱতী সকলো শিক্ষা দীক্ষা সংস্কৃতি সকলো যাতে মিলা প্ৰীতি অহিংসা ভাল পৰিৱেশেৰে জীয়াই থাকিব পাৰে ইয়াৰ কাৰণে সকলো ৰাইজে বড়ো বঙালী বিভিন্ন জনগোষ্ঠী ওলাই আহিব লাগিব আমি ইয়াত কোনো হিংসাক পৰিচয় দিব নালাগিব মই সকলো ৰাইজক আহ্বান কৰিছো ইতিমধ্যে আমি চৰকাৰ গঠন কৰাৰ পিছত গ্ৰিভেন্সেছ সেল আমি গঠন কৰিছো ফোন কৰি পেলাই কোনোবা PMOৰ ঘৰ পোৱা নাই কোনোবা জব কাৰ্ড পোৱা নাই কাৰোবাৰ কিবা সমস্যা হৈছে ৰাইজে চিধাকৈ BTR গভৰ্ণমেণ্টক ফোন কৰি জনাব পাৰিব আৰু লগে লগে সেই ফোনটো পোৱাৰ পিছতে আমি সেইটো চাই পেলাই ইয়াত ষ্টাডি কৰি পেলাই ইয়াৰ একশ্যন লোৱাৰ ব্যৱস্থা কৰা হ'ব ইতিমধ্যে এইটো চলি আছে হাজাৰ হাজাৰ ফোন আহিছে আমি ইতিমধ্যে গম পাইছো যে কি হৈছে কি হোৱা নাই সেইকাৰণে মই ৰাইজক মই আহ্বান কৰিছো কি আপোনালোকে যাতে এই ব্যৱস্থাবিলাক আপোনালোকে গ্ৰহণ কৰে সো ৰাইজ মই আজি দীঘলীয়া ক'ব বিচৰা নাই যে আমাৰ অঞ্চলটো অৰ্গেনিক হাব কৰিব বিচাৰিছো আৰু অৰ্গেনিক হাব কৰাৰ কাৰণে আমি ইতিমধ্যে কাম আৰম্ভ কৰিছো ইয়াৰ লগতে UPSC কোচিং দিব বিচৰা ছাত্ৰ ছাত্ৰীক মই এপ্লাই কৰিবলৈ কৈছো কি আমাৰ চৰকাৰৰ তৰফৰ পৰা সাহায্য দিয়া হ'ব যিসকলে APSC UPSC চিভিল সাৰ্ভে ল'ব বিচাৰে তেখেতসকলে এই সুযোগটো ল'ব পাৰে যিসকলে হায়াৰ এডুকেশ্যন ল'ব বিচাৰে যাৰ ফেমিলিয়ে সাপোৰ্ট কৰিব নোৱাৰে তেখেতসকলে এই সুবিধাটো ল'ব পাৰে আৰু ইয়াৰ লগতে যিসকলে বেমাৰ আজাৰ হৈ আছে সেইসকলক অনসুংঠাই বুলি এটা স্কিম আমি লঞ্চ কৰিছো আৰু এই অনসুংঠাই স্কিমত আমি মিনিমাম হ'লেও সাপোৰ্ট দিয়াৰ কাৰণে চিন্তা কৰিছো আৰু আজি বিশেষকৈ এই গণৰাজ্য দিৱসত মই আপোনালোকক ক'বলৈ পাই আনন্দিত হৈছো যে আমাৰ ৰাইজে এতিয়া সব আগবাঢ়ি আহিছে বড়ো অসমীয়া বুলি নাই যোৱা কেইবাডোখৰ বছৰ ধৰি বড়ো অবড়ো সৃষ্টি হৈ আমাৰ মাজত ভেদাভেদ এটা সৃষ্টি হৈছিলে এইটো লাহে লাহেকৈ নাইকিয়া হৈ গৈছে এতিয়া UPPL BJP আৰু GSP যি গভৰ্ণমেণ্ট চলি আছে ইয়াত সকলো জাতি জনগোষ্ঠীৰে আজি সকলো সুবিধা পাইছে ইয়াত অকল বড়ো EM নাই বড়ো চিফ ডিপুটি চিফ নাই ইয়াত বিভিন্ন জনগোষ্ঠীৰ আজি EM পাইছে তেখেতসকলেও নিজৰ জনগোষ্ঠীক ৰিপ্ৰেজেণ্ট কৰাৰ লগতে আমাৰ BTRৰ পলিচি মেকিং যিটো বডি ইয়াত এটা ভাল সুযোগ পাইছে আমি একেলগে সকলো জাতি জনগোষ্ঠীৰ কাৰণে পলিচি চিন্তাধাৰাবিলাক আগবাঢ়িম আমাৰ চৰকাৰ অহাৰ পিছত আমি VCDC লেভেলত ইতিমধ্যে 33% মহিলাৰ যিটো ৰিজাৰ্ভেশ্যন সেইটো এইবাৰে লাগু কৰিবলৈ আমি ডিচিশ্যন লৈছো আৰু এতিয়া আমি ছমাহৰ কাৰণে VCDC নমিনেট কৰাৰ কিছুমান পলিচি লৈছো আৰু এই ক্ষেত্ৰতো আমাৰ এইটো লাগু হ'ব ইয়াৰ পিছত যেতিয়া ইলেকশ্যন হ'ব তেতিয়াও আমি এই পলিচিটো ইমপ্লিমেণ্ট কৰিম মহিলা সবলীকৰণ সেইটো আমি বিচাৰিছো তো সেইকাৰণে ৰাইজ মই আপোনালোকক সকলোলৈ ধন্যবাদ জনাইছো আজি সকলো দলে বলে ওলাই আহিছে আমি গণৰাজ্য দিৱস পালন কৰিছো ইয়াৰ পিছত আমাৰ বহুত কাম আছে ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত উন্নত দেশ হিচাপে সব মানে এক ভাৰত শ্ৰেষ্ঠ ভাৰত গঠন কৰাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰীয়ে চেষ্টা কৰি আছে এই এক ভাৰত শ্ৰেষ্ঠ ভাৰত যিটো কৰিব বিচাৰিছে ইয়াত আমি সবে একেলগে আগবাঢ়ি যাব লাগিব সেইকাৰণে ছাত্ৰ ছাত্ৰী সমাজৰ সকলো স্তৰৰ লোকক মই আহ্বান কৰিছো যিটো দেশ প্ৰেম জাতি প্ৰেম এইটো কেতিয়াও পাহৰি যাব নালাগে আমাৰ দেশখন ঠিকে থাকিলে আমি সবে ঠিকে থাকিম এই কাৰণে আমি ঠিকে থাকিলে আমাৰ দেশখন ঠিকে থাকিব গতিকে আমাৰ মানসিকতাটো সলনি হ'ব লাগিব পৰিৱৰ্তন আনিব লাগিব এটা সুস্থ সমাজ হিচাপে গঢ়ি তুলিবৰ কাৰণে এটা সুস্থ শৰীৰ লাগিব সুস্থ মগজ লাগিব আৰু সুস্থ সামাজিক পৰিৱেশ লাগিব এই পৰিৱেশটো কোনো বেলেগে সৃষ্টি কৰি দিব নোৱাৰে আমি সবে চেষ্টা কৰিব লাগিব এই চৰকাৰখন আপোনালোকৰ চৰকাৰ আমি আজি BTRৰ যিসকলে চৰকাৰী কাম কৰিবলৈ দায়িত্ব লৈছো এক কিঞ্চিত এক মিনিট সময়ৰ কাৰণে আপোনালোকে ভাবিব নালাগে এই সকলে ক্ষমতাৰ লগত আহিছে আমি আপোনালোকক সেৱা কৰিবলৈ আহিছো এই ভাৰত মাতাত থাকি পেলাই আমি ভাৰত মাতাক সেৱা কৰাৰ লগতে আমাৰ ৰাইজক আমাৰ জাতিক আমাৰ সমাজক আমাৰ অঞ্চলক সেৱা কৰাটোৱে আমাৰ দায়িত্ব মই এইখিনি কথাই ক'লো সকলোকে ধন্যবাদ জনালো আজি ইমান ঠাণ্ডা বতৰতো সকলো ওলাই আহি এই কাৰ্যসূচী সফল কৰিলে মই আপোনালোকক ধন্যবাদ জনাইছো এইখিনি কৈ মই বক্তব্য সামৰিছো জয় BTR জয় হিন্দ
দেশৰ ৭২ সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষে আমাৰ মুখ্য অতিথি মাননীয় শ্ৰীযুত প্ৰমোদ বৰদেৱে যি ভাষণ আগবঢ়ালে তাৰ বাবে তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া ৭২ সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষে কুচকাৱাজৰ অভিবাদন অনুষ্ঠান। কোকৰাঝাৰ DEF পেৰেড কমাণ্ডাৰ AB ইন্সপেক্টৰ মনোজ কুমাৰ গয়াৰীৰ নেতৃত্বত আৰু ছেকেণ্ড পেৰেড কমাণ্ডাৰ ABSI সুকুমাৰ কোচৰ নেতৃত্বত এয়া ক্ৰমান্বয়ে আগবাঢ়িছে আমাৰ কুচকাৱাজৰ অভিবাদন অনুষ্ঠানত অংশগ্ৰহণ কৰা বিভিন্ন শিক্ষানুষ্ঠান আৰু নিৰাপত্তা বাহিনীৰ দলসমূহ। পেৰেড কমাণ্ডাৰ AB ইন্সপেক্টৰ মনোজ কুমাৰ গয়াৰী আৰু ছেকেণ্ড পেৰেড কমাণ্ডাৰ ABSI সুকুমাৰ কোচৰ নেতৃত্বত প্লাটুন কমাণ্ডাৰ ABSI প্ৰদীপ কুমাৰ ব্ৰহ্মৰ নেতৃত্বত এয়া 7 এভিবিএন চৰাইখলা ক্ৰমান্বয়ে আগবাঢ়িছে অভিবাদন জনাবলৈ। আকৌ কৈছোঁ পেৰেড কমাণ্ডাৰ AB ইন্সপেক্টৰ মনোজ কুমাৰ গয়াৰী আৰু ছেকেণ্ড পেৰেড কমাণ্ডাৰ ABSI সুকুমাৰ কোচৰ নেতৃত্বত এয়া কুচকাৱাজৰ অভিবাদন অনুষ্ঠান। ক্ৰমান্বয়ে আগবঢ়া পেৰেড কমাণ্ডাৰ AB ইন্সপেক্টৰ মনোজ কুমাৰ গয়াৰী আৰু ছেকেণ্ড পেৰেড কমাণ্ডাৰ ABSI সুকুমাৰ কোচৰ নেতৃত্বত প্ৰথমতে আছে প্লাটুন কমাণ্ডাৰ ABSI প্ৰদীপ কুমাৰ ব্ৰহ্মৰ নেতৃত্বত 7 এভিবিএন চৰাইখলা। আমাৰ সন্মানীয় অতিথি BTRৰ মুখ্য কাৰ্যবাহী মাননীয় শ্ৰীযুত প্ৰমোদ বৰদেৱৰ লগতে আমাৰ অভ্যাগত অতিথিসকলক এয়া কুচকাৱাজৰ অভিবাদন জনাতে জনাইছে ABSI প্ৰদীপ কুমাৰ ব্ৰহ্মৰ নেতৃত্বত 7 এভিবিএন চৰাইখলা। তাৰ পিছতে আছে হাবিলদাৰ বিনোদ বসুমতাৰী প্লাটুন কমাণ্ডাৰ তেখেতৰ নেতৃত্বত কোকৰাঝাৰ DEF মেন ষ্টাফ। প্লাটুন কমাণ্ডাৰ WSIP ৰুণু চুব্বাৰ নেতৃত্বত এয়া কোকৰাঝাৰ DEF অমেন ষ্টাফ। তাৰ পিছতে ABSI বিজেন্দ্ৰ নাৰ্জাৰী প্লাটুন কমাণ্ডাৰ এখেতৰ নেতৃত্বত এয়া কোকৰাঝাৰৰ হোমগাৰ্ড। তাৰ পিছতে এই প্লাটুন কমাণ্ডাৰ কৰ্ণ গয়াৰীৰ নেতৃত্বত কোকৰাঝাৰ গভ কলেজ NCC। এয়া কুচকাৱাজৰ অভিবাদন অনুষ্ঠান ক্ৰমান্বয়ে আগবাঢ়িছে আমাৰ প্লাটুন কমাণ্ডাৰ কৰ্ণ গয়াৰীৰ নেতৃত্বত কোকৰাঝাৰ গভ কলেজ NCC। তাৰ পিছতে আছে প্লাটুন কমাণ্ডাৰ কমলাকান্ত দাসৰ নেতৃত্বত কোকৰাঝাৰ গভ হায়াৰ ছেকেণ্ডাৰী স্কুল NCC। সানি বাছৰৰ নেতৃত্বত এয়া কোকৰাঝাৰ গভ কলেজ স্কাউট এণ্ড গাইড। প্লাটুন কমাণ্ডাৰ সানি বাছৰৰ নেতৃত্বত এয়া অভিবাদন জনাইছে কোকৰাঝাৰ গভ কলেজ স্কাউট এণ্ড গাইড। তাৰ পিছতে প্লাটুন কমাণ্ডাৰ হাবিলদাৰ ফকিৰ দাসৰ নেতৃত্বত 7 এভিবিএন পাৰ্টি।
সোণালী বসুমতাৰী নেতৃত্ব দিয়া কোকৰাঝাৰ গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী স্কুল। এখেতসকলৰ অভিভাৱকৰ পিছতে প্লাটুন কামাণ্ডাৰ ৰূপা বসুমতাৰীৰ নেতৃত্বত দেৱৰগাঁও হায়াৰ ছেকেণ্ডাৰী স্কুল গাৰ্লছ ক্ৰমান্বয়ে আগবাঢ়িছে তেওঁলোকে অভিবাদন জনাবলৈ। এয়া ৰূপা বসুমতাৰীৰ নেতৃত্বত দেৱৰগাঁও হায়াৰ ছেকেণ্ডাৰী স্কুল গাৰ্লছ। প্লাটুন কমাণ্ডাৰ অঞ্চলা বসুমতাৰীৰ নেতৃত্বত এয়া আহি আছে দেৱৰগাঁও হায়াৰ ছেকেণ্ডাৰী স্কুল বয়জ। এয়া ক্ৰমান্বয়ে আগবাঢ়িছে দেৱৰগাঁও হায়াৰ ছেকেণ্ডাৰী স্কুল বয়জ। তাৰ পিছতেই প্লাটুন কমাণ্ডাৰ নিজন হাজাৰীৰ নেতৃত্বত আহি আছে কোকৰাঝাৰ HSNMP স্কুল ইউনিফৰ্ম। প্লাটুন কমাণ্ডাৰ নিজন হাজাৰীৰ নেতৃত্বত কোকৰাঝাৰ HSNMP স্কুল ইউনিফৰ্ম ক্ৰমান্বয়ে আগবাঢ়িছে অভিবাদন জনাই। তাৰ পিছতেই প্লাটুন কমাণ্ডাৰ শীতল চৰকাৰৰ নেতৃত্বত DN হিম্মত চিন্তা হাই স্কুল কোকৰাঝাৰ। তেওঁলোকৰ পিছতেই ক্ৰমান্বয়ে আগবাঢ়িছে প্লাটুন কমাণ্ডাৰ অমিত স্বৰ্গীয়াৰীৰ নেতৃত্বত কোকৰাঝাৰ বিদ্যাপীঠ হাইস্কুল। কুচকাৱাজৰ অভিবাদন অনুষ্ঠানত ক্ৰমান্বয়ে আমি সমাপ্তিৰ পথলৈ আগবাঢ়িছো আৰু আমাৰ শেষৰটো প্লাটুন কমাণ্ডাৰ CAPM জনছন আলীৰ নেতৃত্বত 19 মহল ৰেজিমেণ্ট অফ বেন আখৰপুৰ কোকৰাঝাৰ। কুচকাৱাজৰ অভিবাদন অনুষ্ঠানৰ ইমানতেই সামৰণি মাৰিম। পৰম শ্ৰমত আমাৰ কোকৰাঝাৰবাসী ৰাইজ, আমাৰ আৰু কাৰ্যসূচী আছে। আপোনালোকে সঠিক ধৈৰ্যৰে আমাক সহায় সহযোগিতা আগবঢ়াওক। আৰু ইয়াৰ লগে লগে মই অনুৰোধ জনাইছোঁ আমাৰ আজিৰ মুখ্য অতিথি মাননীয় শ্ৰীযুত প্ৰমোদ বৰদেৱক আসন গ্ৰহণ কৰিবলৈ। আৰু আমি আগবাঢ়িছোঁ আমাৰ ক্ৰমান্বয়ে পৰৱৰ্তী কাৰ্যসূচীলৈ। दानिया उननि हाबाफारि बायदि दङ बान्था आरो फोरमानलाइ राननाय हाबाफारि। दा डिस्ट्रिबिउसन अफ एवार्ड्स एन्ड सार्टिफिकेट आङो गिबियावनो हांख्राय